মুখ্যমন্ত্ৰীৰ পত্নীয়ে অতি দুৰ্ভাগ্যজনকভাৱে 10 কোটি টকা ৰাজ সাহায্য লাভ কৰাৰ কথা আমি ইতিমধ্যে গম পাইছোঁ। অতি আশ্চৰ্যজনক কথা, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নী বা পৰিয়ালৰ ক্ষেত্ৰত এই ঘটনাটো হয় নে নহয় নাজানো, কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে বিভিন্ন ধৰণৰ সা সম্পত্তি, মাটি কিনাকে ধৰি বাগান ক্ৰয় কৰা, এটা কোম্পানীৰ মালিক হোৱা, বিভিন্ন ধৰণৰ বিদ্যালয়কে ধৰি আন সা সম্পত্তিৰ মালিক হোৱা কথা ইতিমধ্যে ৰাজহুৱা হৈছে। শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে 25 কোটি টকীয়া এটা প্ৰকল্প, ফুড প্ৰচেছিং ইউনিট এটা খুলিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা তেওঁলোকে 10 কোটি টকা ৰাজ সাহায্য পাইছে। আৰু অতি আশ্চৰ্যজনকভাৱে 50 বিঘা মাটি, 50 বিঘা 2 কথা 19 লেচা কৃষিভূমি তেওঁলোকে 8 মাহৰ ভিতৰত ঔদ্যোগিক ভূমিলৈ তেওঁলোকে পৰিৱৰ্তন কৰিলে। কোনো ধৰণৰ চৰকাৰী সহযোগিতা নাপালে, চৰকাৰৰ পৃষ্ঠপোষকতা নাপালে 50 বিঘাকৈ কৃষিভূমি ঔদ্যোগিক ভূমিলৈ পৰিৱৰ্তন কৰাটো কোনো কাৰণতে সম্ভৱ নহয়। এইটো মুখ্যমন্ত্ৰীৰ পোনপটীয়া পৃষ্ঠপোষকতা আছে, এই কথাটো স্পষ্ট। আৰু তাৰ লগে লগে এটা প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ নামত যিটো এটা এণ্টাৰটেইনমেণ্টৰ এটা কোম্পানী হয়, বিনোদন ধৰ্মী এটা কোম্পানীয়ে কেনেকৈ ফুড প্ৰচেছিং ইউনিটত তেওঁলোকে এই গোটেই ৰাজ সাহায্য লাভ কৰিছে, এইটো অতি আশ্চৰ্যজনক কথা। গতিকে শেহতীয়াকৈ চৰকাৰী ভূমি, চিলিং চাৰপ্লাছ লেণ্ডৰ মাটি বেদখল কৰা, সেই সম্পৰ্কত বাতৰি সম্প্ৰচাৰ কৰিবলৈ তেওঁলোকে বাধা দিয়া, আৰু তাৰ লগে লগে তেওঁলোকে বিভিন্ন ধৰণৰ বাগানৰ তেওঁলোক মালিক হোৱা, তাৰ লগে লগে আমি দেখিবলৈ পাইছিলোঁ পুত্ৰৰ নামত বিভিন্ন ধৰণৰ বেনামী কোম্পানী তেওঁলোকে গঢ়ি তুলি মানি লণ্ডাৰিং কৰা, তাৰ উপৰিও পিপি কিটৰ নামত তেওঁলোকৰ ব্যক্তিগত তেওঁলোকৰ ঘৰুৱা মানুহক তেওঁলোকে ঠিকা আবণ্টন দিয়া, এনেকুৱা ধৰণৰ নানানটা অভিযোগেৰে মুখ্যমন্ত্ৰীৰ পৰিয়াল দুৰ্নীতিত যে লুতুৰি পুতুৰি, কেৱল মাত্ৰ স্বজন তোষণ আৰু সম্পদ লুণ্ঠনত যে তেওঁলোক ব্যস্ত, এই কথা প্ৰমাণিত হৈছে। গতিকে এই সমগ্ৰ বিষয়সমূহ পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীৰ উদ্যোগত এই বিষয়সমূহ পৰ্যালোচনা হ'ব লাগে, কাৰণ তদন্ত হ'ব লাগে, নহ'লে অন্যথা এনেকৈ বিভিন্ন ধৰণৰ তেওঁলোকে কাম কাজৰ যোগেদি দুৰ্নীতি চলাইছে, অবাধ স্বজন তোষণ তেওঁলোকে চলাইছে। গতিকে আমি এই বিষয়টো সম্পৰ্কত প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই পত্নীৰ এই 50 বিঘা মাটি তেওঁ কিনাৰ কথা, 8 মাহৰ ভিতৰত কৃষিভূমি ঔদ্যোগিক ভূমিলৈ পৰিৱৰ্তন কৰা, 10 কোটি টকাৰ ৰাজ সাহায্য পোৱা, যি সময়ত 1200-1300 টকা অৰুণোদয় আঁচনি ধনৰ কাৰণে মানুহ হাহাকাৰ কৰিব লগা হৈছে। এফালে মানে চামুচেৰে বেলেগক দিছে আৰু তেওঁলোকে বেলচাৰে লৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালে, এই ধৰণৰ ঘটনা পৰিলক্ষিত হৈছে। গতিকে এই শেহতীয়াকৈ ৰাজহুৱা হোৱাটো এটা ৰাজহুৱা ৱেবছাইটত এই বিষয়টো পাব, মুখ্যমন্ত্ৰীৰ পত্নীৰ যিটো কোম্পানী প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে কেনেকৈ 10 কোটি টকা ৰাজ সাহায্য লাভ কৰিছে, সেই সকলো কথা ৰাজহুৱা হৈ আছে, এইটো লোকধাক কৰি থকা বিষয় নহয়। গতিকে এই সম্পৰ্কত সংবাদ গোষ্ঠীসমূহৰ প্ৰতিও আহ্বান যে এই বিষয়টো গুৰুত্ব সহকাৰে লয়, যাতে ইয়াৰ সম্প্ৰচাৰ কৰে, আৰু কোনো কাৰণতে এইটো যোৱাবাৰ ভূমি বেদখল তেওঁলোকে যেনেকৈ কৰিছিল, চৰকাৰী ভূমি বেদখল কৰা বিষয়টো যেনেকৈ নিয়ন্ত্ৰণ হৈ থাকিলে সংবাদ মাধ্যমত প্ৰকাশ নহ'ল, এইবাৰ এই বিষয়টো যাতে সংবাদ মাধ্যমে সবিস্তাৰে যাতে প্ৰকাশ কৰে, আৰু এনেকুৱা ধৰণৰ অন্যায়ৰ বিৰুদ্ধে যাতে মাত মাতে, তাৰ কাৰণে সকলো সংবাদ গোষ্ঠীকো মই আহ্বান জনাইছোঁ।